দুগৰাকী সন্মানীয় শিক্ষয়িত্ৰী আমাৰ বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিছে আৰু আজি তেখেতসকলক আমাৰ বিদ্যালয়ৰ ফালৰ পৰা আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা আমি জ্ঞাপন কৰিব বিচাৰিছোঁ। খন্তেক সময়ৰ পাছতেই সভাৰ কাৰ্যসূচী আৰম্ভ হ'ব। এই সভাৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ আগে আগে আমাৰ বিদ্যালয়ৰ ছাত্ৰীসকলে বিদ্যালয় সংগীত পৰিৱেশন কৰিব। শ্ৰদ্ধাৰ নীলিমা বৰগোহাঁই বাইদেউ আৰু শ্ৰদ্ধাৰ ৰীনা দাস বাইদেউৰ বিদায় সম্বৰ্ধনা অনুষ্ঠানলৈ মই নাজমিন চুলতানাই সকলোকে স্বাগতম জনাইছোঁ। কোনে কাক বিদায় জনাব পাৰে, বুকুত খোদিত হ'ল যাৰ সঠিক ঠিকনা। হয়, বিদায় শব্দটো সঁচাকৈ বৰ দুখ লগা, কিন্তু আজি আমি আনুষ্ঠানিকতা ৰক্ষা কৰি এই বিদ্যালয়ৰ সদ্য অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী দুগৰাকীৰ বিদায় সম্বৰ্ধনা সভা আজি আমি অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। ৰীনা বাইদেউৰ হাঁহিমুখীয়া সহজৰল মুখখনলৈ আৰু নীলিমা বাইদেউৰ কৰ্মোৎসাহী সদায় নতুন কিবা এটা কৰাৰ সাহসিকতাৰে পূৰ্ণ মুখখনলৈ মোৰ অতিকৈ মৰমৰ নীলিমা বাইদেউ আৰু ৰীনা বাইদেউ, কৰ্মব্যস্ততাৰ মাজতো আপোনালোকলৈ মোৰ বৰ মনত পৰে। আপোনালোকৰ অভাৱ বৰ অনুভৱ কৰোঁ। কি বুলিনো বুজিম বিদায়, নাই যে কোনো ভাষা, তথাপিও ৰাখিছোঁ আশা, পাহৰি যোৱা যেন আমি দিয়া সকলো বেথা। এই বিদায় বেলাত আপোনালোকলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম যাচিছোঁ। আপোনালোকৰ অৱসৰকালীন জীৱন সুন্দৰ হওক, সুস্বাস্থ্যৰ অধিকাৰী হওক আৰু জীৱনটো আনন্দময় হওক তাৰে কামনা কৰি ধন্যবাদ। বিগত বৰ্ষসমূহত যেনেদৰে বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা শিক্ষক কৰ্মচাৰীসকলক আনুষ্ঠানিকতাৰ খাতিৰত আমাৰ বিদ্যালয়ৰ পৰা অৱসৰ আনুষ্ঠানিকভাৱে দি অহা হৈছে, ঠিক সেইদৰে আজিও আমাৰ বিদ্যালয়ৰ পৰা
সদ্য অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী শ্ৰীযুতা নীলিমা বৰগোহাঁই বাইদেউ আৰু শ্ৰীযুতা ৰীণা দাস বাইদেউ আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনাবৰ বাবে আজিৰ এই সভাখন আয়োজিত কৰা হৈছে। থুলমূলকৈ আজি এই সভাৰ উদ্দেশ্য ইমানেই। ধন্যবাদ। আমাৰ বিদ্যালয়ৰ পৰা যোৱা বছৰ অক্টোবৰ মাহতে অৱসৰ গ্ৰহণ কৰা আমাৰ শ্ৰদ্ধাৰ নীলিমা বৰগোহাঁই বাইদেউ আৰু যোৱা ফেব্ৰুৱাৰী মাহত অৱসৰ গ্ৰহণ কৰা শ্ৰদ্ধাৰ ৰীণা দাস বাইদেউ আমি আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জনাবৰ কাৰণে আজিৰ এই সভাখন আহ্বান কৰা হৈছে। প্ৰতি শ্ৰীযুতা নীলিমা বৰগোহাঁই সদ্য অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষয়িত্ৰী যুগতলী উচ্চতৰ মাধ্যমিক বিদ্যালয় মেছাগড় শিৱসাগৰ। সম্বৰ্ধনা পত্ৰ শ্ৰদ্ধা ভাজনী জয় জয়ন্তী যুগতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী আৰু শিক্ষাৰ্থীৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। শিৱসাগৰ জিলাৰ ইতিহাস প্ৰসিদ্ধ মেছাগড়ত অৱস্থিত যুগতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 1998 চনৰ 22 ছেপ্টেম্বৰ তাৰিখে সহকাৰী শিক্ষয়িত্ৰীৰূপে যোগদান কৰি 2023 চনৰ 30 অক্টোবৰ তাৰিখে অৱসৰ গ্ৰহণ কৰালৈকে সুদীৰ্ঘ 25 বছৰ কাল অঞ্চলটোৰ শিক্ষাৰ্থীসকলৰ নিবিড় ভেদী আলোক সন্ধানী যাত্ৰাত আপুনি যি অগ্ৰণী ভূমিকা গ্ৰহণ কৰিলে তাক আমি বিদ্যালয় পৰিয়ালে শ্ৰদ্ধাৰে স্মৰিছোঁ। প্ৰতি শ্ৰীযুতা ৰীণা দাস সদ্য অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষয়িত্ৰী যুগতলী উচ্চতৰ মাধ্যমিক বিদ্যালয় মেছাগড়। সম্বৰ্ধনা পত্ৰ শ্ৰদ্ধা ভাজনী জয় জয়ন্তী যুগতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী আৰু শিক্ষাৰ্থীৰ তৰফৰ পৰা আপোনালৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। শিৱসাগৰ জিলাৰ ইতিহাস প্ৰসিদ্ধ মেছাগড়ত অৱস্থিত যুগতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 1994 চনৰ 10 জানুৱাৰীত সহকাৰী শিক্ষয়িত্ৰী হিচাপে যোগদান কৰি 2024 চনৰ 29 ফেব্ৰুৱাৰী তাৰিখে অৱসৰ গ্ৰহণ কৰালৈকে সুদীৰ্ঘ 30 বছৰ কাল অঞ্চলটোৰ শিক্ষাৰ্থীসকলৰ জ্ঞানৰ দুৱাৰ খুলি আলোক সন্ধানী যাত্ৰাত আপুনি যি অগ্ৰণী ভূমিকা গ্ৰহণ কৰিলে তাক আমি বিদ্যালয় পৰিয়ালে শ্ৰদ্ধাৰে স্মৰিছোঁ। ৰীণা বাইদেউ আৰু নীলিমা বাইদেৱে নিজৰ শিক্ষয়িত্ৰী জীৱনত
তেওঁলোকৰ শৈক্ষিক পৰীক্ষাৰে মানে কি এৰি থৈ যাবলৈ সমৰ্থ হৈছে আৰু বহু কথা শিকিছিলোঁ তেখেতৰ পৰা সহপাঠী হিচাপে ছাত্ৰ ছাত্ৰীসকলকো দুয়োগৰাকী বাইদেৱে তেওঁলোকৰ শৈক্ষিক জীৱনৰ ধাৰা আনুসন্ধানিক পথ সেই পথত আগবাঢ়ি যাবৰ কাৰণে খুব সুন্দৰভাৱে শিক্ষা প্ৰদান কৰিছিল। আজি বিদায় সম্বৰ্ধনা সভা সেইকাৰণে দুখ লগাটো মই 1998 চনৰ ফলত এই স্কুললৈ আহিছিলোঁ আৰু দুয়োগৰাকী মোৰ মাতৃভূমৰ দুয়োগৰাকী এই বিদ্যালয় পাইছিলোঁ আৰু মই বিদ্যালয়ৰ পৰা ওলাই যোৱাৰ পিছতে তেখেত দুয়োগৰাকীৰ লগতে আকৌ দীৰ্ঘ 13 বছৰ কৰ্মজীৱন মই কটাবলৈ পাই নিজকে ধন্য মানিছোঁ। ক্লাছ 6ত আমাক নীলিমা বাইদেৱে ইংৰাজী পঢ়াইছিল। ইমান সুন্দৰকৈ যেতিয়া বুজাইছিল তেখেতে খুব মনত ৰৈ গৈছিল তেখেতৰ কথাবোৰ। বাইদেউ সুস্বাদু খাদ্য বনায়। তেওঁ মানে আজি যে কেক বনাইছে এই কথাটো কৈ গৈছে, কিন্তু মই এইটো ক'ম যে মই এইটো একেবাৰে সৰুৰে পৰাই পাইছোঁ। কাৰণ বাইদেউৰ ডাঙৰ পুত্ৰ ভাস্কৰৰ লগত মই LP স্কুলৰ পৰা একেলগে পঢ়িছোঁ। চ' সেই হিচাপত মই ইয়াত যোগদান কৰাৰ আগতে মই বাইদেউ বহুত সৰুৰে পৰা পাইছিলোঁ আৰু সেইকাৰণে মই এনেই আনুষ্ঠানিকভাৱে মই বাইদেউ বুলি এতিয়া কৈছোঁ, কিন্তু মই তেওঁক খুৰী বুলিয়ে মাতোঁ সদায়। খুৰী বুলিয়ে মাতোঁ ইভাগে যেতিয়া মই ইভাগে লগ পাওঁ বা হয় আমি খুৰীকে এনেকৈ মাতিছোঁ। বাইদেউক যেতিয়া আমি সৰু অৱস্থাত পাইছিলোঁ, মোৰ মনত আছে এদিন মই বাইদেউৰ ঘৰলৈ গৈছিলোঁ। বাইদেউৰ ঘৰলৈ যাওঁতে বাইদেউ শাৰী আছিলে, এনেকৈ শাৰী আছিলে। মই খুৰী কৈছোঁ দেই, মানে মই বাইদেউ কৈ থাকিলে হয়তো নোলাব কথাখিনি, মই প্ৰথমতে খুৰী বুলি কৈ লৈছোঁ। মানে খুৰীয়ে শাৰী আছিলে, মই গৈ পাইছোঁহে, কিন্তু তেনেকুৱা এটা দেউতাই মোক লৈ আহিলে গৈ। মানে সৰু আছিলোঁ, LP স্কুলত পঢ়ি আছিলোঁ, মানে মই নোকোৱাকৈ গুচি গৈছিলোঁ, সেইকাৰণে লৈ আহিছিলে। সেয়া মোৰ প্ৰথম বাইদেউক দেখিছিলোঁ বা খুৰীক দেখিছিলোঁ। বৰবীৰ পৰ্যায়ত আমি ভাস্কৰ মই একেলগে পঢ়িছিলোঁ LP স্কুলত। LP স্কুলৰ পিছত আমি গষ্টত একেলগে পঢ়িলোঁ। গষ্টত একেলগে পঢ়োঁতে যেতিয়া আমি মেট্ৰিক দিব সময় হৈছিলে, তেতিয়া ময়ো শিৱসাগৰত আছিলোঁ আৰু ভাস্কৰো শিৱসাগৰত আছিলে আৰু বাইদেউ বা খুৰী তেতিয়া আহি আমি দেখিছিলোঁ যে আমাৰ বিদ্যালয়ত লাইব্ৰেৰী আছে, কিন্তু সঠিকভাৱে আগত যিটো পূৰ্ণোদ্যমত চলি আছিলে সেইদৰে চলি থকা নাই। এই কথাষাৰ তেতিয়া অধ্যক্ষ মহোদয় জ্যোতিপ্ৰভা দত্ত বাইদেউ আছিল। তেতিয়াই কথাখিনি আলোচনা কৰোঁতে আমাৰ বৰ্তমানৰ অধ্যক্ষ মহোদয়েও এই ক্ষেত্ৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছিল। লাইব্ৰেৰীৰ কিছুমান কাম বাইদেউৰ নেতৃত্বতে কৰিবলৈ আগবাঢ়িছিল। যিখিনি কথা ইতিমধ্যে উল্লেখ হৈ গৈছে, খুব সুন্দৰকৈ লাইব্ৰেৰীৰ কাম কাজখিনি পৰিচালনা কৰিছিল, আমি সহযোগ কৰি আছিলোঁ। আৰু দুটামান কথা মোৰ এইখিনিতে ইমান ভাল লাগে যে বছৰেকৰ মূৰত আমি যেতিয়া ছাত্ৰ ছাত্ৰীসকলক ঘৰলৈ কিতাপ নিবলৈ দিওঁ, তেওঁলোকক এক সপ্তাহৰ ভিতৰত আমি কিতাপ পুনৰ পুথিভঁৰালত ঘূৰাই দিবলৈ কোৱা হয়। কাৰ্ডৰ ব্যৱস্থাও কৰিছিলোঁ এটা সময়ত। পিছৰ পৰ্যায়ত আমি নীলিমা বাইদেউৰ যি গাম্ভীৰ্যপূৰ্ণ ব্যক্তিত্ব, ৰীণা বাইদেউৰ যি মৰমীয়াল অমায়িক কথা বতৰা, এই সকলোবিলাকে মোক বৰকৈ আকৰ্ষণ কৰিছিল। আজি নীলিমা বাইদেউ আৰু ৰীণা বাইদেউৰ আনুষ্ঠানিকভাৱে বিদায় সভা, সেয়েহে আমাৰ সকলোৰে মনবোৰ বিষাদেৰে ভৰি পৰিছে। নীলিমা বৰগোহাঁই এগৰাকী কেৱল শিক্ষয়িত্ৰীয়ে নাছিল, ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে তেখেত আছিল এগৰাকী মাতৃৰ নিচিনা। দুই এক ছাত্ৰীয়ে মা বুলি ক'বলৈহে ভাল পাইছিল। গতিকে এইটো যাৰ সান্নিধ্যৰ পালে যে ৰেলি হোৱা ফুলৰ কলিটো হেঁপাহ পূৰ্ণাংগ ফুলৰ ৰূপ পায়। এখিলা বগা কাগজত দাগ বিচাৰি পালেও তেওঁ সৰলতা, তেওঁ ছাত্ৰ ছাত্ৰীৰ প্ৰতি থকা মৰম আৰু শিক্ষাত এটা দাগ বিচাৰি নাপাওঁ। তেওঁ হৈছে নীলিমা বাইদেউ। ডায়েৰীত লিপিবদ্ধ কৰিব বিচাৰোঁ, তেওঁ পুনৰ ভাবো নিলিখোঁ। হয়তো তেওঁৰ কথাৰে ডায়েৰীৰ পৃষ্ঠা শেষ হৈ যাব, কিন্তু তেওঁৰ বিষয় নহয়। হয়তো এদিন শব্দই বিদায় মাগিব, কিন্তু তেওঁৰ কথা ৰৈ যাব। দুয়োগৰাকীকে এই অৱসৰ সভাত লগ পাই মোৰ মনটো খুব ভাল লাগিছে। গতিকে মই তেওঁলোকৰ বিষয়ে বিশেষ ক'বলৈ নাযাওঁ, কাৰণ একালৰ তেওঁলোক মোৰ সহপাঠী, সহযোগী বা সহকৰ্মী। আৰু এই অৱসৰৰ পিছত তেওঁলোকে সুস্বাস্থ্য জীৱন 15 বছৰ দিন নীলিমা আৰু
ৰীণা দাসক লগ পাইছিলোঁ আৰু এই সময়খিনি আমাৰ অতি সুখৰ সময় আছিল। অজানিতে যদি কিবা ভুল কৰিছিলোঁ আমাৰ নীলিমা বৰগোহাঁই বাইদেউ আৰু ৰীণা দাস বাইদেউৰ বিদায় সভা। এই বিদায় সভাত আমাৰ সকলো ছাৰ বাইদেউ আৰু আমাৰ সকলো ছাত্ৰ ছাত্ৰীয়ে আৱেগত তেওঁলোকৰ যি মন সেই মন আৱেগিক হৈ পৰিছে। আৰু মই এই বিদ্যালয়ত যেতিয়াৰ পৰা আহিছোঁ তাৰ আগৰে পৰা মই নীলিমা বৰগোহাঁই বাইদেউক চিনি পাওঁ আৰু মই বিদ্যালয়লৈ অহাৰ পাছত বেছি ভালদৰে চিনি পালোঁ, কাৰণ বাইদেউ এগৰাকী গম্ভীৰ আৰু উদাৰ মনৰ ব্যক্তি। অতিকৈ মৰমৰ আৰু শ্ৰদ্ধাৰ তেওঁলোকৰ কৰ্মজীৱনত তেওঁলোকে আমাক যিখিনি শিক্ষা প্ৰদান কৰিছিল সেই শিক্ষাৰ দ্বাৰা যথেষ্ট উপকৃত হ'ব পাৰিছোঁ। তেওঁলোকে পাঠ্যপুথিৰ শিক্ষাৰ উপৰিও বহুতো বাহিৰা জ্ঞানো আমাক দিছিল। সেইবাবে তেওঁলোকক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। এদিন সকলোৱে বিদায় ল'বই লাগিব। আজিও সেই ষষ্ঠ শ্ৰেণীৰ দিনকেইটা মনত পৰে, য'ত আমাৰ নীলিমা বৰগোহাঁই বাইদেৱে অসমীয়া বিষয়টো পঢ়াইছিলে আৰু ৰীণা দাস বাইদেৱে আমাক সমাজ বিজ্ঞান। ৰীণা বাইদেউৰ বিদায় অনুষ্ঠান, যিটো আমি ভাবোঁ এটা মাত্ৰ বিদায় অনুষ্ঠান, কিয়নো তেওঁলোকক অন্তৰৰ পৰা বিদায় দিয়াটো অসম্ভৱ। দীৰ্ঘদিনৰ পৰা এই বিদ্যালয়ত শিক্ষাদান কৰি আমাক ভৱিষ্যতে এজন সফল মানুহ হ'বলৈ উৎসাহ জনাইছে। বিদ্যালয়ৰ সকলো কামতে তেওঁলোকে সহযোগ কৰিছিল আৰু এই অনুদান আমি কেতিয়াও পাহৰিব নোৱাৰিম। ক্লাছ 6ত অসমীয়া পঢ়াইছিল, কিছু নজনা কথাও আমাক কৈছিল, খুব সুন্দৰকৈ বুজাইছিল। আৰু ক্লাছ 8ত আমাক সমাজ বিজ্ঞান বিষয়ে নীতিমূলক কথা, সেইসমূহ নীতিমূলক কথা আমাক শিক্ষাৰ জৰিয়তে দিব বিচাৰিছিল। তেওঁ আমাক কৈছিল, তোমালোকৰ কেৱল বাহ্যিক জ্ঞান হ'লে নহ'ব, আভ্যন্তৰীণ জ্ঞান, তোমাৰ আন্তৰিক জ্ঞান, তাৰ জৰিয়তে তুমি নিজক সমাজত প্ৰতিষ্ঠিত কৰিব পাৰিবা। কিয়নো তুমি কাৰোবাৰ লগত যদি প্ৰথমে কথা পাতা, তেতিয়া তোমাক প্ৰথমে তোমাৰ ব্যৱহাৰৰ জৰিয়তে চিনাকি পাব, তোমাৰ জ্ঞানৰ জৰিয়তে নহয়। এই বাইদেউ যুক্তিসংগত কথাই আমি যেতিয়া অষ্টম শ্ৰেণীত ক্লাছ কৰিছিলোঁ ভাবিবলৈ বাধ্য কৰাইছিল। বাইদেউৰ যিসমূহ যুক্তিসংগত নৈতিকতামূলক কথা, সেইসমূহ কথাই ভাবিবলৈ বাধ্য কৰাই সেই ষষ্ঠ শ্ৰেণীৰ ছাত্ৰজনৰ পৰা আমাৰ দশম শ্ৰেণীৰ ছাত্ৰজন সকলোকে ভাবিবলৈ বাধ্য কৰায়। আজি আমাক কেন্দ্ৰ কৰি যিখন বিদায় সভা অনুষ্ঠিত কৰিছে, তাৰ বাবে সমূহ শিক্ষাগুৰু আৰু ছাত্ৰ ছাত্ৰীসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰায় 25 বছৰ এই বিদ্যালয়ত আপোনাসৱৰ সৈতে মোৰ কৰ্মজীৱন পাৰ কৰিলোঁ। এইখিনি সময়ত কি কৰিব পাৰিলোঁ, হয়তো বিশেষ একো কৰা নাই। আপোনালোকে কৈছে যে কিছুমান কথা, সেয়া হয়তো মই মাত্ৰ কৰিছিলোঁ, আপোনালোকে কোৱাৰ দৰে ইমান বেছিও নহয়, মাত্ৰ মোৰ কৰ্তব্য হিচাপে কৰিছিলোঁ। তথাপিতো আপোনালোকৰ সেইখিনি বক্তব্যই অৱসৰী জীৱনৰ বাবে কিছু আনন্দ যোগাইছে। অন্ততঃ কিবা এটা নিশ্চয় কৰিব পাৰে। যে কি নহওক, ছাত্ৰ ছাত্ৰীসকল, সভাৰ আৰম্ভণিতে তোমালোকে এটা গীত গাইছিল, যিটো আছিল বিদ্যালয়ৰ গীত। আৰু সেই গীতটো তোমালোকে প্ৰায়বিলাক গীতটো চাই ভাবিছোঁ বা তাৰ অৰ্থটো যে তোমালোকে হয়তো উপলব্ধি কৰিব পাৰিব লাগিব যে তোমালোকৰ প্ৰত্যেকৰে একোটাহত লক্ষ্য আছে, আৰু সেই লক্ষ্যত উপনীত হ'বলৈ কি কৰিব লাগিব? আন্ধাৰ আঁতৰাই
পোহৰৰ অনুসন্ধান কৰিব লাগে আৰু সেই পোহৰৰ অনুসন্ধান কৰিবলৈ যাওঁতে তোমালোকে বিভিন্ন সমস্যাৰ সন্মুখীন হ'বা বিভিন্ন বিপদ আহিব তাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগে যাতে সেই বিপদবিলাক হেলাৰঙে অতিক্ৰম কৰি যাব পাৰে নীলিমা বৰগোহাঁই আৰু ৰীণা দাসে অৱসৰ গ্ৰহণ কৰিব এয়া জোন তৰাৰ দৰে সত্য দিন হয় ৰাতি হয় এনেদৰে সত্য উপকৃত কাৰণ এটা সময়ত চৰকাৰীভাৱে আমাৰ পৰা অৱসৰ লোৱাটো এটা নিয়ম সেই নিয়ম পালন কৰি তেওঁলোক দুয়োগৰাকীয়ে শিক্ষাৰ্থীসকলৰ লগত তোমালোকে ওতঃপ্ৰোতভাৱে মনৰে ৰাখি শিক্ষা লাভ কৰা আৰু নজনা কথাবিলাক শিক্ষকৰ ফালৰ পৰা শিকিবলৈ ৰাখিব পৰা এতিয়া তেওঁলোকৰ তোমালোকৰ এটা ছাত্ৰ আৰু শিক্ষকৰ মাজত এটা বহু সম্পৰ্ক গঢ়ি তুলিব পাৰিব এই যেতিয়া সম্পৰ্কটো আহি পৰিব তোমালোকে কিবা এটা ক'বলৈ ভয় নালাগিব কিবা জানিবলৈ সুবিধা পাবা গতিকে তোমালোকে শিক্ষাবিলাক নহয় পাঠ্যক্ৰম আৰম্ভ কৰাৰ লগে লগে তোমালোকে বহুত কথা জানিবলগীয়া থাকে এইখিনি তোমালোকে আয়ত্ব কৰি ল'বা আৰু চেষ্টা চেষ্টা কৰিলে নোৱাৰা কাম বাৰে বাৰে চেষ্টা কৰিলে চেষ্টা কৰিব পাৰিম আৰু কথা এটা ধৰি থাকিলে ধৰি থাকিব গতিকে তোমালোকে নিজৰ পাঠ্যক্ৰমখিনি নহয় বিভিন্ন কামতো তাৰ খেল-ধেমালিটো তোমালোকে অংশগ্ৰহণ কৰিব এই খেল-ধেমালিখিনিয়ে নহয় গতিকে আগ্ৰহ দিয়ে তাৰ মাজতো এটা অনুভৱ গতিকে চেষ্টা কৰি জ্ঞান লাভৰ বাবে তোমালোকৰ বাবে এটা বহুমূলীয়া সময় আৰু এই সোণালী সময়তে তোমালোকে যদি শিক্ষাখিনি গ্ৰহণ কৰিব নোৱাৰা তেতিয়াহ'লে তোমালোকে পাছৰ সময়ত কি কৰিবা তোমালোকৰ এইটো হৈছে এটা সোণালী সময় যিমান পাৰা সময়টো তোমালোকে নপঠিয়াব আৰু এই সোণালী সময়তে কি হ'ল তোমালোকৰ শিক্ষাদানখিনি উচ্চ শিক্ষাত কেনেকৈ আমি ভৰ্তি হ'ব পাৰোঁ কেনেকৈ ভাল ফল পাব পাৰোঁ কেনেকৈ বিদ্যালয়ৰ উন্নয়ন অৰ্জন কৰিব পাৰোঁ এই সকলোখিনিয়ে তোমালোকক কামত দিব পাৰিব তেতিয়া তোমালোকে চেষ্টা কৰি খাদ্য কৰিব পাৰিবা তেতিয়াই তোমালোকে এটা পুনৰ ভাল ফল পাবা তেতিয়াই বুজি পাবা যে আমি এটা ভাল কাম কৰিব আজি কষ্টৰ ফল আমি সদায় মিঠা Go
শেষৰ পৰ্যায়ত উপনীত হৈছোহি আৰু কাৰ্যসূচী অনুসৰি আমি এতিয়া শলাগৰ অনুষ্ঠানটো আগবঢ়াবলৈ লৈছোঁ। পোনপ্ৰথমেই আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজিৰ সভাখনৰ সভানেত্ৰী শ্ৰদ্ধাৰ জ্যোতিপ্ৰভা দত্ত বাইদেউ। তেখেতে খুব সুন্দৰকৈ অনুষ্ঠানটি পৰিচালনা কৰিলে। আচলতে বাইদেউক আমি আমাৰ বিদ্যালয়ৰ প্ৰতিটো অনুষ্ঠানতে এগৰাকী অভিভাৱিকাৰ দৰে পাই আহিছোঁ। তেখেতে আমাক তেখেতৰ বহুমূলীয়া দিহা পৰামৰ্শ সদায় আমাক উপকৃত কৰি আহিছে। ধন্যবাদ বাইদেউ। আমি ধন্যবাদ জনাব বিচাৰিছোঁ আমাৰ নিমন্ত্ৰিত অতিথিসকলক। তেওঁলোকে আজিৰ এই বিশেষ দিনটোত আমাক তেখেতসকলৰ বহুমূলীয়া সময় আৰু বক্তব্য আমাক প্ৰদান কৰিলে। আমি কৃতজ্ঞ শ্ৰদ্ধাৰ নীলিমা বৰগোহাঁই বাইদেউ আৰু ৰীণা দাস বাইদেউৰ ওচৰত তেখেতসকলে আমাৰ মাজলৈ আহি আজিৰ দিনটোত তেখেতসকলক অকণমান শ্ৰদ্ধা আৰু সন্মান যচাৰ সুযোগ দিয়াৰ বাবে এই আপাহতে দুয়োগৰাকী বাইদেউলৈকে মই দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰিলোঁ। আজি যেনেদৰে তেওঁলোক আমাৰ মাজত আহিব পাৰিছে তেনেদৰে অনাগত দিনবোৰতো তেখেতসকলে কৰিব পাৰে, তাৰ বাবে ভগৱানে তেওঁলোকক সুস্বাস্থ্য প্ৰদান কৰক। আমি ধন্যবাদ জনাব বিচাৰিছোঁ এই অনুষ্ঠানৰ উদ্যোক্তাসকলক। তেখেতসকলে সুশৃংখলিত পৰিকল্পনাৰ দ্বাৰা আজিৰ অনুষ্ঠানটো সুন্দৰকৈ ৰূপায়িত কৰাটো সম্ভৱ কৰি তুলিলে। আজিৰ এই অনুষ্ঠানটো অনুষ্ঠিত কৰিবলৈ আমাক উৎসাহ আৰু সুযোগ দিয়াৰ বাবে আমি বিদ্যালয়ৰ অধ্যক্ষ মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ সভাখনৰ বিভিন্ন সময়ত আঁত ধৰাৰ লগতে সভাখনৰ লগত জড়িত আনুষংগিক বিভিন্ন ব্যৱস্থাপনা যেনে বজাৰ সমাৰ, অভ্যৰ্থনা, খাদ্য, ফটো আৰু ভিডিঅ'গ্ৰাফী এনেকুৱা কেইবাটাও বিভাগত আমাৰ কেইবাগৰাকী শিক্ষক আৰু কৰ্মচাৰী নিয়োজিত হৈ আছে। তেওঁলোকে খুব সুন্দৰকৈ নিজৰ দায়িত্ববিলাক পালন কৰি আছে। তেওঁলোকো শলাগৰ পাত্ৰ, তেওঁলোকৰো আমি শলাগ লৈছোঁ। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ বিদ্যালয়ৰ প্ৰতিগৰাকী শিক্ষক আৰু কৰ্মচাৰীক। তেখেতসকলে সকলো প্ৰকাৰে সহযোগিতা আৰু দিহা পৰামৰ্শ দিয়াৰ বাবে আমাৰ অনুষ্ঠানটো ইমান ধুনীয়াকৈ পাৰ হৈ গ'ল বা সফল হ'ল। আমি ধন্যবাদ জনাব বিচাৰিছোঁ আমাৰ বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ বিষয়ববী আৰু সদস্যসকলক, লগতে আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক। তেওঁলোকে অনুষ্ঠানটোৰ আৰম্ভণিৰে পৰা ধৈৰ্য সহকাৰে আৰু সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাত আমাক সহায় কৰিলে। শেষত দুয়োগৰাকী অৱসৰপ্ৰাপ্ত বাইদেউলৈ অৱসৰকালীন জীৱনৰ শুভেচ্ছা জনাই আৰু লগতে সভাখনত উপস্থিত থকা প্ৰত্যেকগৰাকী ব্যক্তিকে ধন্যবাদ জনাই মই আজি এই শলাগৰ অনুষ্ঠানটো সামৰণি মাৰিছোঁ। ধন্যবাদ।